নমস্কাৰ পোনপ্ৰথমে মোৰ কঠিয়াতলি লাইভ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি বিশেষ অনুৰোধ যাতে ভিডিঅ'টো সম্পূৰ্ণ হোৱালৈকে চায় আৰু লগতে যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিঅ'বোৰ অতি সোনকালে পাব পাৰে। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মোৰ আলোচনা কৰা বিষয় হৈছে ক্লাছ 2ৰ অংকুৰণ পাঠ্যপুথিত থকা পাঠ নম্বৰ 5 বুদ্ধিয় বীৰবল। আকবৰ দিল্লীৰ বাদশ্বাহ আছিল। তেওঁৰ ৰাজসভাত বীৰবল নামেৰে এজন সভাসদ আছিল। বীৰবল অতি বুদ্ধিয়ক বাবে আকবৰে বৰ স্নেহ কৰিছিল। আকবৰে মাজে সময়ে সভাসদসকলৰ বুদ্ধিৰ পৰীক্ষা লৈছিল, কিন্তু বীৰবলক বুদ্ধিৰ পৰীক্ষাত কোনেও পৰাস্ত কৰিব পৰা নাছিল। এদিন আকবৰে মজিয়াত এডাল ৰেখা টানি উপস্থিত সভাসদসকলক ক'লে, এই ৰেখাডাল যিজনে স্পৰ্শ নকৰাকৈ ছুটি কৰিব পাৰিব তেওঁকেই মই পুৰস্কাৰ দিম। আকবৰৰ কথা শুনি সকলোৱে ভাবিবলৈ ধৰিলে। এজন সভাসদে ক'লে, মহাশয়, ৰেখাডাল অকণমান মচি দিলেই ছুটি হ'ব দেখোন। আকবৰে ক'লে, তেনেকৈ ছুটি কৰিলে নহ'ব, ৰেখাডাল স্পৰ্শ নকৰাকৈয়ে ছুটি কৰিব লাগিব। ইমান পৰে বীৰবল মনে মনে বহি আছিল। এইবাৰ তেওঁ বহাৰ পৰা উঠি ৰজাক সেৱা জনালে। তাৰ পিছত মজিয়াত ৰজাই আঁকি থোৱা ৰেখাডালৰ তলতে আন এডাল ৰেখা টানিলে। এই ৰেখাডাল আগৰ ৰেখাডালতকৈ দীঘল। তাৰ পিছত তেওঁ আকবৰক ক'লে, জাহাপনা, আপোনাৰ ৰেখাডাল ছুটি হ'লনে? আকবৰে বীৰবলৰ উপস্থিত বুদ্ধিৰ প্ৰশংসা কৰিলে আৰু পুৰস্কাৰ দিলে। এই পাঠটিৰ পৰা আমি এইটোৱে বুজি পাইছোঁ যে আকবৰৰ ৰাজসভাত আটাইতকৈ বুদ্ধিয়ক মানুহ হৈছে বীৰবল। বীৰবলৰ উপস্থিত বুদ্ধি আছিলে যে আমাৰ প্ৰত্যেকৰে যে উপস্থিত বুদ্ধি থাকিলে আমি কি কৰিব পাৰোঁ, যিকোনো সমস্যাৰ পৰাই আমি অতি সহজে সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ। এতিয়া আমি পাঠত থকা কিছুমান শব্দৰ অৰ্থ জানি ল'ম। প্ৰথমতে সভাসদ। ৰাজসভাত থকা বিষয়াসকলক সভাসদ বোলে। সভাপতি, সভা বা মেল পৰিচালনা কৰাজনক সভাপতি বোলে। সম্ৰাট, যি ৰজাৰ তলত অনেক তলতীয়া ৰজা থাকে তেওঁক সম্ৰাট বোলে। এতিয়া শেষত আমি পাঠভিত্তিক কিছুমান প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে আকবৰ কোন আছিল? উত্তৰ, আকবৰ দিল্লীত বাদশ্বাহ আছিল। আকবৰৰ ৰাজসভাৰ আটাইতকৈ বুদ্ধিয়ক সভাসদগৰাকী কোন? উত্তৰ, বীৰবল। বীৰবলে ৰেখাডাল কেনেকৈ ছুটি কৰিলে? উত্তৰ হ'ব যে আকবৰে মজিয়াত টনা ৰেখাডালতকৈ এডাল দীঘল ৰেখা টানি ছুটি কৰিলে। 4 নম্বৰটো হৈছে আকবৰে বীৰবলক কি দিলে? উত্তৰ, আকবৰে বীৰবলক পুৰস্কাৰ দিলে। পৰৱৰ্তী ভিডিঅ'ৰ বাবে চাই থাকক কঠিয়াতলি লাইভ। ধন্যবাদ।